EMI শেষ কৰাৰ যাদু আজি আমি এইটো ভিডিঅ'ত কেনেকৈনো EMI সোনকালে শেষ কৰিব পাৰি তাৰ বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিম তাৰ বিষয়ে অকমান সবিশেষ জানিবলৈ চেষ্টা কৰিম এটা যাদু আপোনালোকক শিকাম যিটো যাদু যদি আপোনালোকে এপ্লাই কৰে আপোনালোকৰ EMI যিটো EMI আপোনালোকে 5 বছৰলৈকে দিব লগা আছিল বা 7 বছৰলৈ দিব লগা আছিল অলপমান সোনকালে 3-4 মাহ বা 5 মাহ 6 মাহৰ আগত সোনকালে শেষ হ'ব নমস্কাৰ মই প্ৰাঞ্জলে আপোনালোকক স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ এই ভিডিঅ'টোৰ বাবে আমি পুৰা এক্সেল খুলি ডিটেইল পুৰা ফৰ্মুলা বনাই থৈছো যে কিমান EMI কেনেকৈ কি পে কৰিলে আমি অকমান EMI টো আপোনাক কমাব পাৰিম সেই বিষয়ে চাবলৈ চেষ্টা কৰিম সকলোৰে ক্ষেত্ৰত এই প্ৰসপেক্টটো বেলেগ বেলেগ হ'ব সকলোৰে ক্ষেত্ৰত সিচুৱেচন বেলেগ হ'ব সকলোৰে এই পইচা সেই টাইমত মই যেনেকৈ ক্যালকুলেশন কৰিছো সেই ক্যালকুলেশন মতে দিব নোৱাৰিবও পাৰে হেয়া কমপ্লিটলি নিজৰ পৰিস্থিতি বা নিজৰ সেভিংস বা নিজে কৰা কষ্টখিনিৰ ওপৰতে ডিপেন্ড কৰে কোনো হতাশ নহব যে মই আজি শেষ কৰিব পৰা নাই মই শেষ কৰিব লাগে সেই প্ৰসপেক্টটো নলব যেটো প্ৰসপেক্ট মই দুদিন মান আগত লৈছিলো মেন্টাল এটা স্ট্ৰেছ হয় যে EMI শেষ কৰা এটা স্ট্ৰেছ সেই স্ট্ৰেছটো কিন্তু নলব ভিডিওটো আগতে মই কৈ দিছো আপোনালোকে যদি কেনেবাকৈ আপোনালোকৰ টকা বাচিছে বা আপোনালোকে যদি টকা কবৰ পৰা এক্সট্ৰা পাইছে মাহত যদি সেভ কৰিব পাৰিছে সেই টকাই দি যোৱা কথাহে মই ভিডিওটোত ক'বলৈ গৈছো বলক একদম এক্সেল খুলি ভিডিওটো আৰম্ভ কৰো এই গুটেই ফৰ্মুলাটো জানিবলৈ এই গুটেই কনসেপ্টটো জানিবলৈ আমি লোন লৈছিলো ধৰি লওক 7 লাখ টকা 7 লাখ টকা আমি লোন লৈছিলো ৰেট অফ ইন্টাৰেষ্ট আমাৰ ক্ষেত্ৰত 11000 টকা আছিল এটো লামসাম যেটো হ'ব পাৰে ভাবি লওক আপোনালোকে নিজৰ ক্ষেত্ৰত সব বেলেগ বেলেগ হ'ব আৰু আমি 5 বছৰৰ কাৰণে লোন লৈছিলো EMI আহিছে আমাৰ 15220 টকা তো আমি এই ক্ষেত্ৰত প্ৰিন্সিপাল দিব লাগিব 7 লাখ টকা মানে 7 লাখ টকাটো ঘূৰাই দিব লাগিব বেংকক আৰু আমি ইন্টাৰেষ্ট দিব লাগিব সেই ক্ষেত্ৰত 2,04,000 টকা আমি ইন্টাৰেষ্ট পেমেন্ট কৰিব লাগিব গুটেই যদি আমি ওভাৰ দা ইয়াৰত পেমেন্ট কৰো আৰু হেয়া ডিমিনিশিং বেলেন্সৰ আমি SBI পৰা লোন লোৱা কথা বুলি ভাবিছো এতিয়া প্ৰথম বছৰত যেতিয়া আমি EMI দিবলৈ যাম প্ৰথম বছৰত আমি যেতিয়া EMI দিম বেংকৰ ক্ষেত্ৰত কি হয় প্ৰথমতে EMI দিউতে ইন্টাৰেষ্টটো আগতে বেংকে বেছিকৈ কাটে যেটো ক্ষেত্ৰত আপোনালোকে লক্ষ্য কৰিছে নাজানো কিন্তু আপোনালোকক জনাই থওঁ যে EMI ক্ষেত্ৰত আপোনালোকে যদি এই 15000 টকা যেটো লোন দেখিছে এই লোনটো দেখিছে না ইন্টাৰেষ্ট প্ৰথমতে 6000 টকা কাটিছে তাৰ ক্ষেত্ৰত 8000 টকা হে প্ৰিন্সিপালৰ ক্ষেত্ৰত গৈছে 15000 টকা দিলু মানে মোৰ 7 লাখ টকাৰ পৰা 15000 টকা কমি যোৱা নাই 7 লাখ টকাৰ পৰা কেৱল মোৰ 8800 টকাহে কমিছে আৰু মোৰ যি ইন্টাৰেষ্ট আছিল 2,04,000 টকা সেই 2,04,000 টকাৰ পৰা হে মোৰ 6000 টকা কমিছে এনেকৈ যদি আমি কমিউনিটি গৈ থাকে আমি এনেকৈ চাব পাৰিম যে আমাৰ কিমানত শেষ হৈছে জানানে আপোনালোকক সব এই দেখিছে 60 নম্বৰ যেটো EMI আছে তোমালোক কালাৰটো বদলাই লওঁ এইটোত আমাৰ বেলেন্স পুৰা জিৰো হৈ গৈছে 15200 টকা 220 টকা পেমেন্ট কৰি দিলে মোৰ ডাইৰেক্ট বেলেন্স জিৰো মানে পুৰা বেংকৰ এটো হিচাপত শিডিউলটো উলিয়াই থোৱা থাকে তো আপোনালোকৰ পৰা তেনেকৈ EMI কাটি থাকে এতিয়া আমি যেটো প্ৰসপেক্ট কৰিছো যে মোৰ বোলে প্ৰথম EMI টো মই দিলু প্ৰথম এবাৰ ধৰি লওক আমি লোনটো ললো এতিয়া আমাৰ জানুৱাৰী মাহত আমি গাড়ীখন বা যিকোনো বস্তু পাৰ্সোনাল লোনটা ললো তাৰ বাবে লোনটা ল'ব লগা হ'ল লোনটো ললো এতিয়া আমি ফেব্ৰুৱাৰীত আমি প্ৰথম EMI আহিলে ফেব্ৰুৱাৰী EMI টো দিলু দিয়াৰ পিছত মোৰ ওচৰত বোলে টকা 2000 বাকি থাকিলে ফেব্ৰুৱাৰী লাষ্টত মই কি কৰিম তেতিয়া ফেব্ৰুৱাৰী লাষ্টত বা মাৰ্চৰ 1 তাৰিখে বুলিয়ে ভাবক মই 2000 টকা এটা যদি মই পেমেন্ট কৰি দিও আপুনি ক্যালকুলেশনটো চাব দেই কেনেকুৱা চেঞ্জেছটো হ'ব এফালে পেমেন্ট কৰি দিয়াৰ লগে লগে এফালে দেখিছেনে 2000 টকা পেমেন্ট কৰি দিয়াৰ লগে লগে লাষ্টৰ ইম্প্যাক্টটো আপুনি সক 60 মাহৰ ইম্প্যাক্টটো কি হৈ গল দেখিছেনে এফালে মোৰ কিমান 3395 টকা মোৰ বাছি গল টোটাল যে মই ইন্টাৰেষ্ট দিব লগা হৈছিল আগত মোৰ কিমান আছিল ইন্টাৰেষ্ট ইয়াত 2,13,000 টকা দেখাই আছিল এতিয়া সেই 2,13,000 এ মোৰ কিমান টকা পেমেন্ট কৰিব লগা হ'ল 2,11,000 টকা মানে মোৰ ডাইৰেক্টলি ইন্টাৰেষ্ট এমাউন্টটো লাইকলি ইন্টাৰেষ্ট কমি গৈছে এতিয়া প্ৰত্যেক মাহতে মোৰ যদি কোনবা মাহত থাকিলে 2000 কোনবা মাহত যদি মোৰ 5000 টকা থাকিলে মই 5000 পেমেন্ট কৰি দিলু কোনবা মাহত মোৰ 1000 টকা থাকিলে হেতু পেমেন্ট কৰি দিলু কোনবা মাহত মোৰ 500 টকা থাকিলে মই হেতু পেমেন্ট কৰি দিলু এনেকৈ যদি আমি এক বছৰত আমি যদি যেতিয়া মন গৈছে তেতিয়া হেয়া এনেকুৱা নহয় যে 1 তাৰিখে দিব লাগিব বুলি নহয় EMI গল তাৰ পিছত মই ধৰক 500 টকা বাকি দিলে মই 500 টকাটো পেমেন্ট কৰি দিলু কেনেবাকৈ মই 500 টকাটা বচাব পাৰিলো এবাৰ এই 500 টকাটো মই পেমেন্ট কৰি দিয়া কথা কৈছো তেনেকৈ যদি আমি পেমেন্ট কৰি দিও আমি যদি ওভাৰ দা ইয়াৰ চাও ইয়াত 2000 দিলু ইয়াত 5000 দিলু 7000 হল 8000 হল এফালে 8500 মই যদি আৰু ইয়াতে ধৰি লওক 8500 প্লাস ইয়াতে ধৰি লওক আমি মই এবছৰত বেছি দিব কথা কোনে 500 কে যদি আমি এক্সট্ৰাকে দি যাব পাৰো আপুনি সব 9500 ইয়াত যদি দিও মই প্ৰায় 10000 টকা দিলু দেই প্ৰথমতে মই 10000 টকা দিলু আপুনি 10000 টকা দিউতে আপোনাৰ ইম্প্যাক্টটো সক
কিমান বছৰত EMI শেষ হৈ গ'ল দেখিছেনে এই EMI-টো পাবগৈ নালাগে আপুনি 10,000 টকা দিয়াৰ লগে লগে 58 মান্থছত আপোনাৰ EMI খতম 58 মান্থছত খতম এফালে দেখিছেনে ইমান টকা বাকি থাকিব 13,000 টকা এই 13,000 টকাটো আপোনালোকে পে কৰি দিলে 10,000 টকা দিলে আপোনাৰ এটা EMI ডাইৰেক্টলি লাষ্টলৈ কমি গৈ থাকে আৰু তেনেকৈ আপুনি যদি কেতিয়াবা এক্সট্ৰা পইচা পাই গ'ল ক'ৰবাত বোলে আপুনি সে ধৰি লওক 50,000 টকা এটা কেনেবাকৈ পালে ক'ৰবাত আপোনালোকে কিবা ইনভেষ্ট কৰি থৈছিলে পইচাটো আহিলে যিটো আপুনি গাড়ীখনত EMI মাৰিম বুলি ভাবিছিলে সেই 50,000 টকাটো আপুনি দি থলে দি দিয়াৰ লগে লগে এটা যদি 50,000 টকা এটা আপোনালোকে পে কৰি দিয়ে আপোনালোকে ইয়াত কিমান দিনৰ আগত পে কৰি EMI শেষ হৈ যাব চব এইটো দেখিছে প্ৰায় 54 নম্বৰত যেটো EMI শেষ হ'ব তাতে আপোনাৰ EMI-টো শেষ হৈ যাব যিকোনো বেংকত সেইকেইটা হ'ল নেশ্যনেলাইজ বেংকৰ লোনৰ কথা কৈছোঁ য'ত আমি লোন ল'লে আমি এনেকৈ পইচা দি যাব পাৰোঁ সেই যদি দি যোৱা পইচাৰ পৰা আমাৰ যদি EMI প্ৰথম অৱস্থাত যদি আমি অলপমান পইচা পালোঁ 10,000 পালোঁ 5,000 পাইছোঁ 2,000 পাইছোঁ 500 পাইছোঁ সেইটো যদি আমি দি যাব পাৰোঁ সেইটো দি থাকিলে যদি আমি পিছলৈ আমাৰ ইন্টাৰেষ্টখিনি বহুতখিনি কমি যায় আমি য'ত ইন্টাৰেষ্ট দিব লগা হৈছিলে 2,13,000 এতিয়া আমি দেখিছেনে ইন্টাৰেষ্ট দি আছোঁ 1,77,000 টকা নিজে লোৱা টকাটোতো ঘূৰাই দিব লাগিব আপোনাৰ মূলটোতো ঘূৰাই দিব লাগিব 7 লাখ টকাটো ইন্টাৰেষ্টখিনিহে কমাব লাগিব আপুনি সেই ইন্টাৰেষ্টখিনি যদি আপোনালোকে এনেকৈ কমাই লয় সেই লাষ্টৰ EMI কেইটা যাদুৰ নিচিনাকৈ আপোনালোকৰ EMI কেইটা শেষ হ'ব প্ৰথমতে কৈছোঁ কোনো এইটো ষ্ট্ৰেছ ল'ব নালাগে যে মই নাই পৰা মই কৰিব লাগে কাইলৈৰ পৰা মই কিবা এটা খৰচা কমাই খৰচা কাটি পিনি মই EMI পে কৰিম লোনটো পে কৰিম সেইটো কনচেপ্ট নহয় যদি আপোনালোকৰ বাকী আছে যদি আপোনালোকে পাৰিছে কোনো ধৰণৰ ষ্ট্ৰেছ নোলোৱাকৈ বেলেগ প্ৰব্লেম নোহোৱাকৈ আপোনালোকে এনেকৈ যদি 500 1000 2000 3000 4000 যি পাইছে তাকে যদি আপোনালোকে ক'ৰবাৰ পৰা সেভিংস কৰি পিনি টকাটো উলিয়াই পিনি ক'ৰবাৰ খৰচ কমাই কিনি আনি পিনি ইয়াত দিব পাৰিছে দি দিলে আপোনালোকৰ লোনটো বহুতখিনি আগত শেষ হ'ব সেই কনসেপ্টটো আপোনালোকে চাবলৈ শিকক সেই প্ৰসপেক্টখিনি আপোনালোকে ইন ডিটেইল লোন এটা লোৱাৰ আগতে চাবলৈ শিকক আজিৰ পৰা কিমান বছৰ মই 2012ত এখন সাফাৰী কিনিছিলোঁ কমাৰ্চিয়েল ইউজৰ কাৰণে ভাড়া দিবৰ কাৰণে 2012 চনতে সাফাৰী এখন কিনিছিলোঁ যেতিয়া মোৰ লোনৰ ষ্টেটমেন্টটো আহিলে টাটা মটৰ্ছে আগতে লোনৰ ষ্টেটমেন্টটো পঠাই দিয়ে কেনেকৈ পইচা কাটিব মোৰ দেখি তেতিয়াই শক হৈছিল আজি এতিয়াতো মই ভিডিঅ' বনাই আছোঁ আজি 12 বছৰ পিছত 2012 চনত গাড়ী কিনোতেই মই সেই যেতিয়া ষ্টেটমেন্টটো পাইছিলোঁ তাত দেখিছিলোঁ যে কোন মাহত কিমান EMI কেনেকৈ কাটিব গোটেই কনসেপ্টটো কিন্তু তেওঁলোকে লোনৰ লগত দি দিয়ে আজিকালি নিদিয়ে এতিয়া নিচেন মাৰাজখন কিনোতে কিন্তু এই বছৰ দিয়া নাই বা মই পাৰ্সোনাল লোন লওঁতো এই বছৰটো মই বিচৰা নাই কাৰণ মই জানো যে এই কনসেপ্টটো এনেকুৱা হয় যদি আপোনালোকৰ ক্ষেত্ৰত চাব লাগে আপোনালোকে এইখন এটলিষ্ট লৈ ল'ব যিকোনো ফাইনেন্সৰ পৰা তাত আপোনালোকে কি হ'ব এই প্ৰসপেক্টটো দেখা পাব তেতিয়া আপোনালোকৰ গম পাব যে মোৰ কিমান টকা একচুৱেলি গৈছে এনেকুৱাকৈ আপোনালোকৰ পইচা গৈছে যে ইন্টাৰেষ্টত এই কনসেপ্টটো জনোৱাৰে এই ভিডিঅ'টোৰ প্ৰসপেক্ট আছিলে য'ত মই জনাবলৈ চেষ্টা কৰিলোঁ এক্সেল চিট খুলি এনেকৈ দেখাবলৈ চেষ্টা কৰিলোঁ য'ত আমি অকমান এৱাৰ হ'ব পাৰোঁ য'ত আমাৰ নিজৰ প্ৰসপেক্টবিলাক আমি বেলেগ এটা ৱেট চাবলৈ শিকোঁ যাতে যদি আমি 1% ইন্টাৰেষ্টটো কমিছে অকমান টকা দিয়াৰ বাবে বা অকমান যদি আমি ইন্টাৰেষ্টৰ টকা কম দিব লগা হৈছে আমিনো সেই কাম নকৰি কিয় থাকোঁ আগবাঢ়ি যাওঁ EMI শেষ কৰা এটা যাদু আমি এনেকৈ শিকিলোঁ য'ত আমি এক্সেল চাই শিকিবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু কোনে কোনে নিজৰ এই লোনৰ ষ্টেটমেন্টটো পাইছে য'ত এনেকৈ টকা কাটে এই বস্তুটো জনাবলৈ নেপাহৰিব অতি সোনকালে ভিডিঅ' আহি আছে খুব কম টকা দিবলৈ বাকি আছেগে নিজৰ লোনৰ ক্ষেত্ৰত কাৰ লোনৰ ক্ষেত্ৰত তো সেইটো ভিডিঅ'বোৰ বনাবৰ কাৰণে ৰখি আছোঁ কিমান টকা দিলোঁ প্ৰিন্সিপাল এমাউণ্ট কিমান গ'ল আপোনালোকক ডেফিনেটলি দেখাম 500 টকাও দিছোঁ কোনোবা এমাউণ্ট থাকি গ'লে কোনোবা এমাউণ্ট 200 300 তেনেকৈও দিবলৈ চেষ্টা কৰিছোঁ মুঠতে টকা থাকিছে বেলেগ কাম কৰা নাই বেলেগো খৰচা উলিয়াই লোৱা নাই ক'তো খাই বৈ উৰাই দিয়া নাই লোন একাউণ্টত পইচা দিছোঁ নেচেছিটিখিনি মিট কৰাৰ পিছত আপোনালোকেও সেয়া ট্ৰাই কৰক ডেফিনেটলি EMI 2 এটা শেষ হৈ যাব সোনকালে ধন্যবাদ থেংক ইউ